আজি মুদৈবাৰী সমষ্টিৰ মৰাবেগা যি গাঁও আছে এই মৰাবেগা গাঁৱত PPF দলৰ এটা দলীয় যি প্ৰগ্ৰাম হৈ গ'ল আৰু ইয়াতে ৰাইজৰ উপস্থিতিত প্ৰায় 100 ঘৰমান মানুহে ইয়াতে জইন কৰিলে আৰু মুদৈবাৰী সমষ্টিত BPF দল অত্যাধিক শক্তিশালী হৈছে। ইয়াৰ পৰা জিকাটো এতিয়া নিশ্চিত হৈ পৰিছে মুদৈবাৰী সমষ্টিৰ পৰা। সংখ্যালঘু অঞ্চলৰ ৰাইজে আপোনালোক ভোট দিব বুলি আপোনালোকে মানে কি অৰ্থত বা কি যুক্তিত আপোনালোকে আশাবাদী আছে? সংখ্যালঘু ৰাইজ বুলিয়ে নহয় BTC অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে এবাৰ প্ৰমোদ বড়োৰ UPPL দলক বিসৰ্জন দিছে। প্ৰমোদ বড়ো ডাঙৰীয়াত আজিৰ তাৰিখত তেওঁৰ লগত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মিছা প্ৰতিশ্ৰুতিৰ পাহাৰ সমান বোজা আছে তেওঁৰ পিঠিত আৰু আশে পাশে দুই এজন দালাল থকাৰ বাহিৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আজিৰ তাৰিখত কোনো নাই। ৰাইজে তেওঁক সম্পূৰ্ণৰূপে পৰিত্যাগ কৰিছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি BTC অঞ্চলৰ ৰাইজৰ যি মৰম সেয়া অটুট আছে। বিগত নিৰ্বাচনবিলাক সেয়া লোকসভা নিৰ্বাচনেই হওক উপনিৰ্বাচনেই হওক সকলোবোৰ নিৰ্বাচনতে BTC অঞ্চলৰ ৰাইজৰ যি অভূতপূৰ্ব মৰম সেয়া আশীৰ্বাদ সেয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দেখুৱাবলৈ সক্ষম হৈছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আজিৰ তাৰিখত তেওঁৰ লগত BTC অঞ্চলৰ ৰাইজ নাই, কোনোবা ডাঙৰ ডাঙৰ দলৰ আশীৰ্বাদ তেওঁৰ লগত নাই। তেওঁ এতিয়া এটা ডিৰেকশ্যনলেছ স্থিতিত আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়া BTC অঞ্চলত তেওঁ আৰু তেওঁৰ দলৰ ৰাজনীতি উপনীত হৈছে। প্ৰথম নিৰ্বাচন ভূমি প্ৰত্যেকজন ফেমিলি 2005-ৰ ভোটাৰ লিষ্টত যিসকলৰ নাম আছে আৰু চুক্তি অনুসৰি 2003-ৰ আগৰ যিসকল ব্যক্তি BTCৰ নাগৰিক তেওঁলোক যোনে যেনেকৈ আছে য'তে আছে তেনেকৈ তেওঁলোকৰ ভূমিৰ অধিকাৰ তেওঁলোকৰ প্ৰাপ্য আৰু তেওঁলোকে পাব। আগন্তুক নিৰ্বাচনত এয়া আমাৰ মূল যি ইস্যু এয়া মূল ইস্যু। তাৰ উপৰি যুৱকসকলৰ এমপ্লয়মেণ্ট, মহিলাসকলৰ আত্মসহায়ক গোট আৰু তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান, যিবিলাক আমাৰ শ্ৰমিক আছে ডেইলি ৱেজ ৱৰ্কাৰ আছে তেওঁলোকৰ কাৰণে বৃহৎ আৰ্থিক সাহায্য এইবিলাকে আমাৰ এইবাৰ নিৰ্বাচনৰ মূল ইস্যু। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি দুৰ্নীতি যি অপশাসন ইয়াক উচ্ছেদ কৰাই আমাৰ মূল নীতি। প্ৰমোদ বড়ো ডাঙৰীয়া হয়তো মানুহক উচ্ছেদ কৰিম বুলি ভাবি আছে, কিন্তু BPF দলৰ মূল উদ্দেশ্য হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াক উচ্ছেদ কৰা। এই চৰকাৰখনত দেখিবলৈ পোৱা গৈছে মানে সংখ্যালঘু হওক সংখ্যাগুৰুৱে হওক বা জনজাতিয়ে হওক প্ৰতিটো অঞ্চলতে তেওঁলোক উচ্ছেদ কৰা যিটো কাৰ্যসূচী হাতত লৈছে এই সংক্ৰান্তত কি? প্ৰমোদ বড়ো ডাঙৰীয়াই বেলেগটো বাদে দিয়ক, তেওঁৰ আত্মীয় বড়োসকলক উচ্ছেদ কৰাত লাগি গৈছে। আমি ৰুণীখাটাৰ পৰা বড়ো ৰাইজক উচ্ছেদ কৰা দেখিছোঁ। এতিয়া পৰ্বতঝৰা জিলাত যি অৱস্থা হৈছে, বিশেষ কোম্পানীক যে তেওঁ মাটি দিবলৈ গৈ আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টৰ চেপ্টাৰ 10-ৰ যি উদ্দেশ্য সেয়াই প্ৰমোদ বড়ো ডাঙৰীয়াই ভায়োলেট কৰিছে। ইয়াতে কি লিখা আছে চেপ্টাৰ 10-ৰ প্ৰথম পেৰেগ্ৰাফত? কিহৰ কাৰণে বেল্ট এণ্ড ব্লকৰ আৱশ্যকতা হ'ল? বিশেষকৈ এই ধনিক শ্ৰেণী যিসকলৰ লগত টকা আছে বাহিৰৰ পৰা আহি যাতে ট্ৰাইবেল অঞ্চলৰ মাটি বাৰীবিলাক আত্মসাৎ কৰিব নোৱাৰে, তাৰ কাৰণেইতো চেপ্টাৰ 10 সৃষ্টি হৈছিল। আৰু সেই চেপ্টাৰ 10-ৰ যিটো এথছ এই এথছক ভায়োলেট কৰিয়ে প্ৰমোদ বড়ো ডাঙৰীয়াই পুঁজিপতিসকলক ভূমি প্ৰদান কৰিবলৈ গৈ আছে। কিহৰ কাৰণে পুঁজিপতি? তেতিয়াহ'লে মই প্ৰমোদ বড়ো ডাঙৰীয়াক যদি এনেকৈ কওঁ মোকো দিয়ক 1000 বিঘা মাটি, মোৰ লগত মাটি আছে, তেনেকৈ দিব পাৰিব নেকি? টকা থাকিলে পুঁজিপতি হ'লে যে মাটি দিব পাৰিব এয়া কথা নহয়। কোনোবাই এমপ্লয়মেণ্ট দিম বুলি ক'লেই বেল্ট এণ্ড ব্লক আৰু জনজাতীয় অঞ্চলৰ মাটি দিব যে পাৰিব সেয়া নহয়। কাৰণ সেয়া যদি কৰিব যায় তেতিয়াহ'লে সেয়া আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টৰ চেপ্টাৰ 10-ৰ প্ৰথম পেৰেগ্ৰাফে ভায়োলেট কৰা হ'ব। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টৰ প্ৰথম পেৰেগ্ৰাফে ভায়োলেট কৰিবলৈ গৈছে পুঁজিপতিসকলক মাটি প্ৰদান কৰি পেলাই।